हेलो एवरीवन खुलुमबाय रायजो राजा नोंथांमोन फिन खेबसे बयनिसिमबो तो नैबे समावहाय आङो सुंद'हैनो आपडेट्स लानानै फिन खेबसे चेनेलाव फैफिनबावनाय जालायबाय मोनाबिलि जाबाय नै बेलारामनो समाबो ओरैबायदि माने गरम बोथोरानो तो मा बुंनो थानोनो हाया तो अखायाव थायै थायै जोङो माने दा साननैसो सान्दुं दुंनाय लोगो लोगोना ओरैबायदि माने गरम मोनखाबाय आरो तो जा गरमखा मा बुंबावनो ना तो जियानो हक आङो नैबे समावहाय सुंद'हैनो आपडेट्स लानानै फिन खेबसे चेनेलाव फैफिनबावनाय जालायबाय तो इन्टारेस्टिं आपडेट तो जोङो बयबो मिथिनो मोनखाबाय आरो निउसफोरखौ मोनजोबनो हाखाबाय जानांगौ थेवबो आं लेटलिबाबो भिडिअखौ लानानै फैनाय जाबाय नैबे समावहाय जोङो बयबो मिथिनो मोनदों दा जायफोरहा बेबायदिनो रेशन कार्ड दङ ना रेशन कार्ड थानायफोरहा दा एसे माने गाज्रि खौरां फैबाय आरोना तो दुखुनांथाव जासिगोन जिथुनिखि 100 राङावनो दालिनिफ्राय सिनिनिफ्राय लानानै बायदिसिना गोबांथार बेबायदिनो मोनबाय थादोंमोन ना दा जोङो नै फैबाय थानाय 1 जुननिफ्रायनो जोङो दा मोनथ'नाय नंला होननानै जोङो मिथिनो मोनदों खारन बेबायदि दा गोदानैहाय बेबायदि बाजेट गैया आरो दा जोङो गोदानै बेबायदिनो सेप्तेम्बर दाननिफ्राय बेबायदि गोदान बेबायदि बाजेटफोर लाफिनोब्लासो जोङो मोनफिननायनि चान्स दङ आरोना तो मा जागोन दा जितु प्रतिश्रुति होखानाय हिसाबै तो मामाया मा खालामो दा बेखौ समासो खिन्थासिगोन आरोना तो हिसाब मथेथ' रानिं मोनबाय थानांगौमोन ना नाथाय दा जोबोद दुखुनांथाव बाथ्रा जानानै फैबाय बे दालि सेनि संख्रि बायदिसिनाफोरखौ आरो 100 राङावनो मोननो हाथ'नाय नंला आरोना जोबोद दुखुनांथाव खौरां जानानै फैबाय दा जियानो हक उननि समाव बेबायदिनो आपडेट्सफोर मोनोबा लानानै फैगोन आङो एसे भिडिअ क्लिप्सखौ होनानै होलांनि तो जोङो बयबो मिथिनो मोनखाबाय जानांगौ तो आङो भिडिअ क्लिप्सखौ होनानै दिनैनि भिडिअखौ बेसेखिनियावनो फोजोबनाय जाबाय गोजोन्थों बाय যি ৰেচন কাৰ্ড হিতাধিকাৰী সেই হিতাধিকাৰীয়ে 1 জুনৰ পৰা 100 টকা লাভ নকৰিব চেনি দাইল আৰু নিমখ প্ৰায় নিৰ্বাচনৰ কেইদিনমান পূৰ্বৰ পৰা আচলতে এই যি ৰেচন কাৰ্ড হিতাধিকাৰীসকল আছিল তেওঁলোকৰ আচলতে চাউলৰ বিনামূলীয়া চাউলৰ লগতে 100 টকা মূল্যত চেনি দাইল আৰু নিমখ যোগান ধৰা হৈছিল কিন্তু বৰ্তমান আচলতে খবৰ অনুসৰি যে 1 জুনৰ পৰা সেই যি আঁচনি সেই যি 100 টকাত যি চেনি দাইল আৰু নিমখ লাভ কৰিছিল সেয়া অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে কাৰণ আচলতে সেই হিতাধিকাৰীসকলক সেইসমূহ 100 টকাত যি যোগান ধৰিবলৈ আচলতে অসম চৰকাৰৰ পৰ্যাপ্ত বাজেট নাই বুলি ইতিমধ্যে কৈছে আৰু দেখিবলৈ পোৱা গৈছিল যে নিৰ্বাচনৰ পূৰ্বে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বহুতো প্ৰতিশ্ৰুতি দিছিল যে চেনি দাইল নিমখৰ লগত তেওঁ মিঠাতেলো যোগান ধৰাৰ কথা কৈছিল নিৰ্বাচনত জয়ী হলে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে মিঠাতেলটো দূৰৰে কথা যিকেইটা বস্তু দি আছিল যিকেইটা সামগ্ৰী দি আছিল চেনি দাইল নিমখ সেয়াও যেন এতিয়া বন্ধ হৈ পৰিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম ৰহাৰ সচেতন লোকসকল আছে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি আছিল মিঠাতেলৰ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যি সামগ্ৰী যোগান ধৰিছিল চেনি দাইল নিমখ সেয়াও যেন এতিয়া বন্ধ হৈ পৰিছে নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ আচলতে বাস্তৱ কেতিয়াবা নহয় আমি বিগত সময়ত বহু বছৰ ধৰি আহিছো স্বাধীনতা দিনৰ পিছৰ পৰা বহু ধৰি পাই আহিছো ইলেকশ্যনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি থাকে ৰাইজৰ মাজলৈ যিটো বাৰ্তা লৈ যায় সহানুভূতিশীল আৰু সাহায্য প্ৰদানৰ কাৰণে উন্নয়নশীল এখন ৰাষ্ট্ৰ গঢ়িব উন্নয়নশীল এটা জাতি গঢ়িব পৰৱৰ্তী সময়লৈ এইবোৰ আমি দেখা পোৱা নাযায় এইবোৰ আচলতে প্ৰতিশ্ৰুতি হয় মানুহক সান্তনা হয় কিন্তু এইখিনি সময়ত সমবায়ৰ জৰিয়তে অসমৰ যিখিনি মানুহ সাহায্য প্ৰদান কৰি আছিলে বিনামূলীয়া চাউল তাৰ লগে লগে দালি নিমখ চেনি 100 টকাতে উপলব্ধ হৈছিল সেইখিনি পৰৱৰ্তী নিৰ্বাচনৰ সময়ত তেখেতলোকে কৈছিল আৰু অন্যান্য দৰকাৰী অনুপাতে হয়তো মিঠাতেলো দিব চাহপাতো দিব অন্যান্যখিনি দিব কিন্তু আমি দেখা পালো এতিয়া বৰ্তমান সময়ত এইটো আটাইতকৈ নিৰ্ভৰশীল কথা হৈছে কি যে অসম চৰকাৰৰ যিটো অৰ্থনীতি ব্যৱস্থা ভাৰসাম্যটো কিমান শকত আছে ভাৰসাম্যৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে যদি কথাবিলাক এনেদৰে নোহোৱাকেও কয়